যে গীতা হ'ল জ্ঞান। অৰ্জুনক ভগৱন্তই জ্ঞান দি আছিলে, সেই হ'ল গীতা। তেওঁক জ্ঞান দিওঁতে গৈ পেলাই দশমত তেওঁ ভক্তি আহিছে আৰু ইতিমধ্যে দ্বাদশত সম্পূৰ্ণ ভক্তি তেওঁ লিখিছে। পুনৰপি অৰ্জুনে কৰিলা প্ৰণিপাত, প্ৰদক্ষিণ কৰি জুৰিলন্ত যোৰহাট, কৃষ্ণক সম্বোধি হেন বুলিলা অৰ্জুনে, আৰু একে সংশয় মিলিল মোৰ মনে, পূৰ্বত মোহক হেন কহিলা গোসাই, জ্ঞান বিনা নিস্তেজনা কাৰো গতি নাই। অৰাম এবে কহা একাদশ অধ্যায়ৰ অন্তত, ভক্তিকে পৰম তত গৈজ মোৰ মত, জ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান, যদি দয়া আছে মোত কহা ভগৱান। কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন, তাহাৰ নিৰ্ণয় কহো সাৱধানে শুন। আনত নভজি মাত্ৰ মোতে ভোজৈ নিত্ৰ, অৰাম মোত মন নিবিষিবে দিহ কৰি চিত, পৰম শ্ৰদ্ধায়ে মোক কৰিলে কসাৰ, তাত মোৰ প্ৰাণ সিয় ময়ো ভয় লতাৰ, অৰাম ব্ৰহ্মৰ উপায় খৰয় পাখিবে যিটো লোক, অভেদ ভাৱনা কৰি চিন্তে পাৱে মোক, জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায়, নিশ্চয় জানিবা দুয়ো পথে গতি পায়, সুৰা সুৰকিত পক্ষী সবাতে সম, অৰাম পৰম দুসাধ্য মন ইন্দ্ৰিয় নিয়ম, অচিন্ত অব্যক্ত ব্ৰহ্ম মনয় গোচৰ, অব্যক্ত চিন্তন জ্ঞান পথ দুখতৰ, অদৃশ্য চিন্তন জ্ঞান অতীব সংকট, দেহাভিমানীৰ জ্ঞান পৰম দুৰ্গত, পুৰুষৰ দেহ অভিমান নাহি যাৰ, অৰাম মোক ভক্তি কৰি সুখে তৰয় সংসাৰ, আনক নভজি হোৱে অনন্য শৰণ, অকায় বাক্য মনে ভজে মোহৰ চৰণ, অৰাম মোত অৰ্পি কৰ্ম কৰে নজানয় আন, ঘোৰ ৰূপ সংসাৰত মই কৰোঁ ত্ৰাণ, আকে জানি ধনঞ্জয় নকৰিবা ভয়, অৰামে কোন ধৰ্ম বহু লোকে নজানয়, ধৰ্ময় ধৰ্মক জানে লয়া মুকৰিতি, অসংগে নজানে তব প্ৰবৃত্তি নিবৃত্তি। ইয়াতে সুন্দৰকৈ গাইছে কৃষ্ণই, কৈছে যে অভেদ আৰু ব্ৰভেদ দুটা কথা কৈছে, প্ৰবৃত্তি আৰু নিবৃত্তি। এতিয়া কৈছে যে ভক্তিয়ে মানুহক তৰণ উপায় দিয়ে, জ্ঞান লাগে, জ্ঞানে মানুহ কি কৰে জ্ঞানী কৰে, কিন্তু ভক্তি নহ'লে তাৰ কোনো ভগৱন্তক নাপায় বুলি কৈছে। ইয়াত কৈছে প্ৰবৃত্তি নিবৃত্তি যদি জানে কত লোক, কোটি কোটি সামান্য দেৱতা বোলে মোক, দেৱৰ লগত মিখলাই পূজা কৰে বহু লোক নজানয় মই সেই ঈশ্বৰে। সুন্দৰ তুলনা দিছে। অৰাম ঈশ্বৰ বুলিয়া জানে যদি কত লোক, অসজো পালো সংসাৰ তিনি লোক।
অৱতাৰ ধৰি ভাৰ হৰ পৃথিৱীৰ নিৰাকাৰ বুলি মোক নজানে বিস্তৰ অৰাম যিটো জনে মোহ কবুলয় সৰ্বাত্মক অদ্বৈত নিৰ্গুণ ব্ৰহ্ম জগত ব্যাপক সগুণ নিগুণ মই দুই ৰূপ ধৰো অৰাম যদি আত্মা ৰাম তভু গুণ লীলা কৰ এই সংসাৰত প্ৰাণী যতে কোৱাছ জীৱৰূপ অংগে ধৰি সংসাৰ ভ্ৰম এতিয়া ভকত সমস্ত ইয়াত এটা কথা সুন্দৰকৈ বুজাইছে যে ভগৱন্তে সত্য কৃষ্ণই সত্য উদাহৰণ এটা দি গৈছে যে ভগৱন্ত প্ৰতি দেহত থাকলে আমি জীৱিত হৈ জীয়াই আছোঁ যেতিয়াই ভগৱন্তই এৰা দিব বা নাইকিয়া হয় তেতিয়া মানুহজন কি হ'ব মৃত্যু হোৱা বুলি কয় নহয় এবাৰ মৃত্যু হোৱাৰ লগতে আমাৰ কি হয় লগে লগে সলনি হয় নামাকৰণটো যদি সেই মানুহজন মৃত্যু হোৱা মানুহজন ঘৰৰ ভিতৰত থাকে সমাজৰ মানুহবিলাক কি কৰিব লগে লগে সেই মানুহটোক নাম কহি নামাতে মৰাশ তৎক্ষণাত লগতে চেঞ্জ হ'ব যে মৃত্যুৰ মৰাশ তাৰমানে কৃষ্ণ নাইকিয়াৰ লগত আমি মৰাশ মানে আমাৰ জড় পদাৰ্থ হৈ গ'লোঁ গতিকে কৈছে কৃষ্ণই সত্য কৃষ্ণ থকালৈ আপুনি কথা কৈছে মই কথা কৈছোঁ আপুনি গৈছে সকলো কৃষ্ণই সত্য ইয়াত কৈছে কাৰণে আমাক সুন্দৰকৈ বুজাইছে 12 অধ্যায়ত কৈছে অভ্যাস প্ৰকাৰে মুঠ স্থিৰ কৰে মন জ্ঞানৰ ভক্তিৰ ধৈৰ্য কহিলো লক্ষণ যদি তাতো তুমি হেন বোলা মহাবল অৰাম ইন্দ্ৰিয়ৰ মধ্যে মন আতি যে চঞ্চল যত্ন কৰিলেও মন বিষয়ক যায় অমন জিনিবাৰ কহ সুগম পায় সৰ্বদা পুৰুষে বিষয় কণেৰে মনে অৰাম পুনু আনি বাহা মন মোহৰ চিন্তনে মোহৰ স্মৰণে মন কৰিবা অভ্যাস যত্ন অভ্যাস থাকি মন হৈ বস সুন্দৰ এটা কথা কৈছে যে যেতিয়া হেবিটি ছেকেণ্ড আছে ইংৰাজীটো কৈছে অভ্যাসে আচল চৰিত্ৰৰ মূল কৈছে আজি এদিন ভকতৰ ওচৰত কাইলৈ ভকত যাওঁতে এদিন তেওঁ কি হ'ব ঠিক হয় তেওঁ ভকতৰ লগত যাব ভকতৰ শ্ৰীচৰণ শুনিবৰ কাৰণে তেওঁ মন যাব কৈছে হৈ বস লাহে লাহে বস কৰে ৰিপুবিলাক আমাৰ বেয়া শব্দবিলাক বা বেয়া কথাবিলাক লাহে লাহে দমন হৈ আহে আৰু ভগৱন্তৰ প্ৰতি চিন্তনৰ পথটো তেওঁ সুগম হয় বুলি কৈছে অৰ্জুনক মোৰ গৃহ পুষ্প বাতি কৰিবা যতন শ্ৰদ্ধাভাৱে মোৰ গৃহ কৰিবা লেপন গৃহক লেপনতে মৃত্তিকাৰৰেনো যত সেই কৰ্মে ভক্তি বাঢ়ি থাকে বৈকুণ্ঠত এইটো কৈছে আইমাতৃসকলৰ ওচৰত বেছিকৈ কৈছে যে ঘৰখনৰ সদায় কৈছে ঘৰ এক মন্দিৰ বুলি কৈছে ইয়াৰ মতে যে আমি মন্দিৰলৈ যাব নালাগে নামঘৰলৈ যাব নালাগে নামঘৰত ভক্তি বাঢ়িবৰ কাৰণে গুৰুজনাই সৃষ্টি কৰিছিলে যে গৃহত থাকিবলৈ যদি সদায় লেপন মানে সদায় যে ধুনীয়াকৈ মচি কৰি পেলাই বন্তি গছ জ্বলাই তেওঁৰ নামত সেইখনে কৈছে তেওঁ বৈকুণ্ঠপুৰী বুলি কৈছে অৰামে একাদশী ব্ৰত সেৱা অৰ্চন বন্দন শ্ৰদ্ধায়ে কৰিবা তাত শ্ৰৱণ কীৰ্তন এই মতে যিটো মোৰ কৰ্ম কৰই মোৰ সদিশ গতি পাৱৈ ধনঞ্জয় অৰ্জুনৰ কথা কৈছে অৰ্জুনৰ নাম ধনঞ্জয় কৈছে পাৰ্থ তেওঁৰ নাম অৰামে যদি দুখ মনে মনে কৰ্ম কৰিবা কহ তাহাৰ সুলভ কহ শুনে কথা ভকত সমস্ত এতিয়া গীতাৰ তত্ত্বৰ পৰা আমি এইটোৱে বুজি পাইছোঁ যে কৃষ্ণই সত্য অৰ্জুনক বুজাইছে যেনেকৈ অৰ্জুনক বুজা মানে জ্ঞানটো আমি সমস্তই জ্ঞানটো পাইছোঁ বা লৈছোঁ গতিকে সেইকাৰণে কৈছে গীতাৰ শ্ৰেষ্ঠ সমস্তৰ শাস্ত্ৰৰ উত্তম বুলি কৈছে যে শাস্ত্ৰৰ উত্তম গীতাক কৈছে তাৰপিছতে ভাগৱতক কৈছে সেইকাৰণে কৈছে যে আমি গাইছোঁ যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত অধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন অচৰণে কৰ
প্ৰণাম গ্ৰহী দৈৱকী নন্দন কৃষ্ণ কথাকে কৈছে এই কৃষ্ণই সমস্ত 84 কোটি নৰকভুঞ্জী মনুষ্য জন্ম পায় সমস্ত জীৱক তৰণো পায় তেওঁ কৃষ্ণৰ যে কৃষ্ণই মূল গীতা শাস্ত্ৰৰ মূল তত্ত্ব সেইটোকে বুজাইছে